নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল অসমীয়া গৃহলৈ। আজি আমি আলোচনা কৰিম হাঁহ পালনৰ ওপৰত। হাঁহ পালক দাদা এজনৰ লগত আজি ফোনত কিছু বাৰ্তালাপ কৰিছিলোঁ আৰু সেই বাৰ্তালাপ আপোনালোকৰ ওচৰলৈ মই লৈ আনিছোঁ। তেওঁ কি কি পৰামৰ্শ দিলে আৰু কেনেকুৱা ধৰণৰ কাম কৰিলে আমি হাঁহ পালনত লাভ কৰিব পাৰিম, এই সকলো কথা আজি ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আমি আশা কৰিছোঁ। বহু ব্যক্তিয়ে কয় যে হাঁহ পালনত বিশেষ লাভ নাথাকে, সেইবাবেই এই হাঁহকেইটা আমি ৰাখিছোঁ। কিমান কি লাভ হয় সকলো কথা ভৱিষ্যতে আপোনালোকক জনাম। আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে ভৱিষ্যতে আমি এখন হাঁহ ফাৰ্ম খোলাৰ পৰিকল্পনা ৰাখিছোঁ আৰু সেইবাবেই নিজৰ অভিজ্ঞতাৰ বাবে হাঁহকেইটা ৰাখিছোঁ। এই হাঁহকেইটাৰ দাম হ'ল 60 টকা, পাৰ পিচ 60 টকা। আৰু আজি ইহঁতৰ 3 দিন হৈছে। আমি বৰ্তমান যিটো ব্ৰইলাৰ দানা, সৰু দানা, সেই সৰু দানাটো দিছোঁ আৰু পানীত আমি এটা দৰৱ দিছোঁ, যিটো দৰৱ আমি আপোনালোকক প্ৰথমেই আমি দেখুৱাইছিলোঁ। আৰু এতিয়া আমি আপোনালোকক শুনাব বিচাৰিছোঁ হাঁহ পালক সেই দাদাজনে আমাক কি কি পৰামৰ্শ দিলে আৰু কেনেকুৱা ধৰণৰ কি কি কাম কৰিলে আমি হাঁহ পালনত লাভ কৰিব পাৰিম, সেই সকলো কথা আমাক বুজাই দিলে। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেই যি বাৰ্তালাপ, সেই বাৰ্তালাপ আপোনালোকলৈ আগবঢ়ালোঁ। আৰু আমাৰ ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আমাৰ অসমীয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অনাগত দিনত এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ ওচৰলৈ লৈ আনিম। হাঁহ পালক হওক, গাহৰি পালন হওক বা ব্ৰইলাৰ পালন হওক, আমি সকলো ভিডিঅ' আমি আপোনালোকৰ ওচৰলৈ লৈ আনিম। আপোনালোকে আমাক অলপ সাহস আৰু মৰম দিলে অনাগত দিনত আমি ভাল ভাল কাম কৰি যাবলৈ আমি সাহস পাম। আৰু এতিয়া আমি আগবঢ়ালোঁ সেই বিশেষ দাদাজনে হাঁহ পালনৰ ওপৰত দিয়া পৰামৰ্শসমূহ। আহক আমি সেই পৰামৰ্শ শুনি লওঁ। আচলতে হাঁহ পুহিবলৈ হ'লে আমাৰ যিটো ট্ৰেডিশ্যনেল চিষ্টেমতে ভাল বুলি প্ৰথম কথা একেষাৰ ক'ব পাৰি। কেলৈ ট্ৰেডিশ্যনেল হ'লে কি আমাৰ আধা পেট ঘৰৰ ধান দিয়া হয়, আধা পেট মানে বাহিৰত চৰি আহে। সেইটো হিচাপে পুহিলে আমাৰ কম খৰচত মানে বেছি কণী গৈ। ব্ৰইলাৰ নিচিনা সম্পূৰ্ণ যি গোটেই সম্পূৰ্ণ পেটটো যদি ধান চাউল যদি খুৱাবলৈ হয়, দানা খুৱাবলৈ, তেনেহ'লে আমাৰ লোকচানটো অকণমান মানে লাভৰ পৰিমাণটো কমি যায়। গতিকে সম্পূৰ্ণ মানে পেটটো ভৰাই নিদি আধাটো বাহিৰত চৰিব দিলে, ওচৰতে পুখুৰী, মেটেকা, বিল, এনেকুৱা পথাৰ চথাৰ চৰিব দিলে আধা পেট ভৰি কথা সেইটোৱে। বাকী তেনেকৈ কৰিলে মানে আমাৰ লাভৰ মানে পাৰ্চেণ্টেজটো বাঢ়ে।